হাই গাইজ, আজি পুৱা মানে আমি বিধান মাৰিব গৈ আছোঁ ঘৰতে, এই দাদাহঁতৰ ঘৰত। লগত পল্লৱ আছে, হাই দোস্তু, আৰু এজন আছে আমাৰ যুগল কিশোৰ কলিতা। সেইজন কিবা ক'বা? আমি বিধান পাৰিব চাই আছোঁ বোলে। কোৱা আৰু কিবা ক'বা? নকোৱা, ইয়াৰে একো নকয়। এতিয়া আমি আপোনালোকক যাই আছোঁ, আপোনালোকে চাই যাওক। আপোনাক গোটেই ভিডিঅ'টো মই সম্পূৰ্ণ দেখাই আছোঁ। মানে আমি খেতিত অলপ আগবাঢ়িছোঁ। মোৰ খুৰাৰ ল'ৰা আছে দুজন, ইয়াতে ইয়াৰ নাম পল্লৱ। এই পানীবিলাকৰ বা লেতেৰাবিলাক ওলাই আছে। খেতি কৰিব লাগে, খেতি কৰাটো ভাল। এইটো যুগল, আজি বিধান পৰা হ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ গোটেইবিলাকে। বতৰ ৰাতিপুৱা ভাগত পানী পৰিল, তো সেইকাৰণে দেৰি হ'ল অলপ তাতে। এতিয়া ঘৰলৈ যাই আছোঁ। চেণ্ডেলত পেক, চেণ্ডেল পিন্ধিব নোৱাৰা অৱস্থা, একদম পেক পিছে বিলাক। এতিয়া ঘৰত গৈ আছোঁ। এইকেইটা দাদা আৰু খুৰাৰ ভাইটি সকলো আছে। এতিয়া মেচিনটো ইয়াতে লৈ যাব, মই আপোনালোকক দেখাই আছোঁ। ইপিনে বিধান পাৰিব আহিছিলোঁ আমি। এয়া পল্লৱ নাম ইয়াৰ, খেতি কৰিব আহিছিল। আজি অলপ বিধান পাৰিল। আমিতো ভাই জেনেৰেল মানুহ, আমাকতো হিমন্ত মই চাকৰি নিদিয়ে। আমি খেতিয়ে কৰিব লাগিব, খেতিয়ে কৰিব লাগিব না, খেতিয়ে মেইন। খেতিয়ে মেইন। বল্লি যুগল বল্লি বঢ়িয়া। আহি পালোঁ ফাইনেলি, তাঁতডাল থৈ দিওঁ। চিধা যাই থাক সেই চাইডেদি নি সিহঁতক চাব যাওঁ। মেচিনটো আনি আছে। ৰলাৰ গাড়ী আহি আছে, ৰাস্তা কাম হ'ব। আহি আছে, ক্লান্ত হৈ গৈছোঁ, কাম কৰিলোঁ বহুত, বেকাৰ চলি আৰু কি কৰিবি। ভাতো
ফাইনেলি ঘৰ আহি পালোঁ। এতিয়া আমি ভাত পানী খাম। এয়া লগত পল্লৱ এজন সোমালে, দাদাহঁতৰ ঘৰত সোমাল। সি তাৰ পৰা বোলে এই কিবা বস্তু এটা দি কেনে গুচি আহিব। আৰু এতিয়া আমি ঘৰ পালোঁ আৰু আহি এতিয়া ভাত পাম। গা পা ধুই উঠি ভাত চাত খাই উঠি অলপ ৰেষ্ট লৈ ফিল্ডলৈ যাম। মানে দাউৰি আছোঁ অগ্নিবীৰৰ কাৰণে। আমি এতিয়া যাম। ভাইটি ভাল দাউৰাত ভাল, ই ৰাতিপুৱাৰ পৰা যে কি কৰে ব্যায়াম কৰে মিড টাইম, বডি চলি বনাই আছে। অগ্নিবীৰ যাব। এতিয়া আহি পালোঁ ঘৰ।